ইমান ঠাণ্ডা বটল গৰমত ঠাণ্ডা খাবই লাগে তেতিয়া শৰীৰটো ভাল হৈ থাকে বৰষুণ পৰি আছে হে বাহিৰত ঠাণ্ডা গৰমৰ কথা বাদ দিয়াহে এবাৰ পূজা পিছুৱাই দিছে বোলে মল্লমা লগ খালে বোলে কি মল্লমা হে দুটা আউসী এটা মাহতে যদি পৰে তাকে মল্লমা বুলি কয় তেতিয়াহ'লে এবাৰ দুৰ্গা পূজা নহ'ব আৰু ন কিয় নহ'ব পূজা হ'বই পূজা কোনেও পিছুৱাব নোৱাৰে মই এইবাৰ পূজাত এল্টো ল'ম বুলি ভাবি আছোঁ ছেকেণ্ড হেণ্ড নে কি ফটোৱা কথা কোৱাহে পিকু ৰাহুল ব'লা বাহিৰৰ পৰা ব'লা অলপ বাহিৰত হাৱা লৈ ইমান গৰমত কেনেকৈ সোমাই আছে কি ধুনীয়া বতাহ মাৰি আছে ন বৰফ পৰি থকা নিচিনা লাগিছে পিকু তুমি ইমান গাত গা লগাই কিয় বহিছা অলপ আঁতৰত বহা না প্লিজ তুমি অলপ বেছি কৰাহে ৰিংকি পিকু তই মোৰ ওচৰত বহি তাই ছোৱালী মানুহ গাত গা লগাই বহিব নাপায় নহয় মোৰ ওচৰত বহি এইফালে ৰাহুল তুমি কিয় নাপায় ৰাহুল কি কথা কোৱা গা লগাই বহিব নাপায় বুজিছা পিকু তোমাৰ মায়ে কৈছে গাত গা লগাই বহিব নাপায় বুলি ৰাহুল বেছি কথা নকবাহে বেছি কৈ আছা তুমি মোক খং উঠি যাব এতিয়া কিন্তু আগতে বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডে একেলগে কিয় বহে গাত গা লগাই পেলাই মই সদায় দেখোঁ পাৰ্কত বহি থাকে সেইবিলাকক ক'ব নোৱাৰোঁ যোৱাচোন তাত কোৱাগৈ হ'ব দিয়া হে ৰাহুল সি ভুলতে বহিলে আৰু হ'ব আৰু তাকে লৈ ইমান তৰ্ক বিচল কৰি থাকিব নালাগে আৰু দিয়া ভাল কথা ক'লে বেয়া পোৱা হ'ব নকওঁ আজিৰ পৰা ভাল কথা ক'লে হ'বলৈ বেয়া পোৱা হ'ব নকওঁ আৰু আজিৰ পৰা দিয়া নকওঁ ভাল কথা তুমি যেনেকৈ কৈছা বেলেগ মানুহে শুনিলে সঁচা বুলি ভাবিব কথাটো হ'ব দিয়া তোমালোক দুইজনে চুপতি 365 কৰি থাকিব নালাগে দেই নকৰিবা অ' মা হেল্ল' মই গৈ আছোঁ দেই এই পিকু আৰু ৰাহুলহঁতৰ লগত আছোঁ মোৰ বেষ্ট ফ্ৰেণ্ড এনেই বাহিৰত হাৱা লৈ আছোঁ গৰমত থাকিব পৰা নাই গৈ আছোঁ কালি বিয়া এখন খালোঁ বা পেটডাল খৰখৰাই আছে কেনেকুৱা লাগিছে বাৰু মোৰ পেটটো পূৰা অশান্তি লাগি আছে লেট্ৰিন কৰিব লাগি আছে 2-3বাৰ গৈ আছোঁ লেট্ৰিন কৰিবলৈ হোৱা নাই লেট্ৰিন আকৌ যাওঁ এতিয়া কিমানবাৰ যাম বাৰু সেই প্ৰভু বচোৱা 7টামান টেবলেট খাইছোঁ ডক্টৰক দেখাইছোঁগৈ ভাল হোৱা নাই আকৌ যাওঁ এতিয়া প্ৰভু বচোৱা ব্ৰইলাৰ মাংসহে খুৱায় খাচী মাংস নোখোৱাই দাম বেছি যে ব্ৰইলাৰ খুৱাই এয়া ট্ৰেডিশ্যনটো এতিয়া একদম ঢিলা হৈ গ'ল মোৰ টাইট কৰিব পৰা নাই 7টা টেবলেট খালে তথাপিতো ভাল পোৱা নাই কি কৰিম উপায় নাই আৰু বহি দিওঁগৈ আৰু এবাৰ দি দিওঁ কি হয় পনীয়াই গৈ আছে চব এইবাৰ কি যায় আৰু এবাৰ দি দিওঁ এইবাৰ গ'লে কিজানি পেটটো ভালেই পাওঁ গেছ খালি গেছ আজি পিকুটো বিলাই নাই আৰু পিকু আজি মৰিলি আৰু কিমান যাম আৰু লেট্ৰিনৰ পৰা ওলাবই পৰা নাই গৈ আছোঁ আজি আৰু নিমপাত খালেও ভাল নহয় ভেবেলি লতা খাইছোঁ ভাল হোৱা নাই টেবলেট খাইছোঁ ভাল হোৱা নাই এই ব্ৰইলাৰ মাংস পৰা খুৱাই সেয়া আৰু কালি সেয়া গ'লোঁ বাহিৰত হাৱা ল'বলৈ সেয়া চুপতি 365 হৈ গ'ল ৰচোন ডক্টৰটোলৈকে ফোন মাৰোঁ কিনো কয় ডক্টৰে হেল্ল' ছাৰ মই কালিৰ পৰা গৈ আছোঁ বুজিছেনে একেলগে 7বাৰ গৈছোঁ ঢিলা গৈছোঁ কালি বিয়াখন খালোঁ বুজিছেনে ব্ৰইলাৰ মাংস খালোঁ ব্ৰইলাৰ মাংস খাই একদম নট ঢিলা আৰু খাচী মাংস নিদিয়ে আজিকালি বিয়াত চব ব্ৰইলাৰ মাংস দিয়ে ব্ৰইলাৰ মাংস খাই মই একদম নট ঢিলা হৈ গ'ল গৈ আছোঁ কি খালে ভাল হ'ব ছাৰ উপায় দিয়ক মই যিকেইটা টেবলেট দিছোঁ ৰেগুলাৰ খাব আৰু দিনে ৰাতিপুৱা এটা আৰু দুপৰীয়া এটা ৰাতিটো খোৱাৰ পিছত খাব আৰু ৰাতিপুৱাটো খালী পেটত খাবা আৰু দুপৰীয়াটো ভাত খাই পেলাই খাবা আৰু এই 3টা টেবলেট তুমি ডেইলি খাবা তোমাৰ ডিচেণ্ট্ৰি ভাল হৈ যাব চিন্তা কৰিব নালাগে আৰু ব্ৰইলাৰ নাখাবা ব্ৰইলাৰ কমাই খাবা হা গম পাইছা নহয় ঠিক আছে ঠিক আছে বুজি পাইছা যে কথা নাই হ'ব ৰাখিছোঁ এতিয়া ঠিক আছে ছাৰ মই নাখাওঁ বাৰু আজিৰ পৰা ব্ৰইলাৰ মাংস আৰু ৰাতিপুৱা খালী পেটত এটা দুপৰীয়া এটা আৰু ৰাতি এটা ন ঠিক আছে ছাৰ হ'ব ৰাখক কৰিবলৈ নাপাহৰিব